নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি শিৱসাগৰলৈ যোৱা নহ'ল বিশেষ এটা কাৰণত। আৰু আগৰ ভিডিঅ'টো আপোনালোকে দেখিছেই শিৱসাগৰলৈ গৈ আছিলোঁ, কি কাৰণে গৈ আছিলোঁ, কিয় গৈ আছিলোঁ। আৰু আজি বিশেষ এটা কাৰণত যাবলগীয়া নহ'ল। নোহোৱাৰ কাৰণে আজি যিটো মই আগতে বস্তু ডেলিভাৰী কৰি থাকোঁ আৰু আগৰ কেইদিনো কৰি আছিলোঁ। আগৰ কেইদিন কি হ'ল আপোনাৰ, যেতিয়া শিৱসাগৰৰ পৰা আহোঁ তেতিয়া পাছবেলা বা সন্ধিয়া সময় হোৱাকৈ হোৱাৰ কাৰণে মই ভিডিঅ' চিডিঅ' নবনাওঁ। আজি যিহেতু শিৱসাগৰলৈ যোৱা নহ'ল, গতিকে আজি এতিয়া দিনটো এনেই থকাতকৈ সেই ডেলিভাৰী কামটো আপোনালোকক দেখুৱাম বুলি আকৌ ভিডিঅ'টো বনালোঁ। আজি দিনটো কিনো কৰোঁ, শিৱসাগৰলৈ যিহেতু যোৱা নহ'লেই, নোহোৱাৰ কাৰণে ঘৰত আপোনাৰ এনেই থকাতকৈ আজি কিনো কৰোঁ তাকে দেখুৱাম বুলি ভিডিঅ'টো বনালোঁ। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। প্ৰথম কাম হিচাপে আপোনাৰ এয়া দেখিছে বেগত চাহপাত লৈ আহিছোঁ। চাহপাত অলপ অৰ্ডাৰ পালোঁ, চাহপাতটো দিবলৈ আহিছোঁ। ৰ'দটো যথেষ্ট দিছে, গতিকে অলপ গছ এজোপা তলতে জীয়াই লৈছোঁ চাহপাত। তাৰপিছত আগতে কি হয় প্ৰতি ঘৰে ঘৰে দিছিলোঁগৈ। আজিকালি অকণমান তেনেকৈ ঘূৰিবলৈ সময় অলপ নাটনি হোৱাৰ কাৰণে আজিকালি কি হয় আপোনাৰ সকলো ঘৰতে ফোন নম্বৰ দি থৈ আহোঁ। ফোন কৰিলে দি থৈ আহোঁগৈ তেনেকৈ অৰ্ডাৰ লৈ। এতিয়া আজি অলপ অৰ্ডাৰ পালোঁ, যিহেতু বন্ধ দিন অৰ্ডাৰ অলপ সৰহকৈ লৈ ল'লোঁ। এতিয়া কি হয় মই চাহপাতটো দি আহিলোঁ। চাহপাতটো দি আহি এতিয়া তাত দ্বিতীয় কামটোত লাগিব লৈছোঁ। দ্বিতীয় কামটো হৈছে আজি কি হয়, যিহেতু চেলুন যাব নোৱাৰিলোৱেই, আজিৰ কাৰণে গাঁৱতে অলপ ছাৰ্ভিচ দিম বুলি ল'লোঁ। গাঁৱতে অলপ চলিত খাদ্য লগৰ কেইটামানক, গতিকে চাই থাকক আপোনালোকে। দেখিছে কাষ্টমাৰৰ পৰা ভিৰ লাগি গৈছে দেই, দেখিছে নাই? আজি অফ দিন পূৰা গাঁৱত কলিকতাত লাগি গৈছোঁ। প্ৰথম কাষ্টমাৰ দেই, প্ৰথম কাষ্টমাৰ। পইচা নিদিওঁ, অলপ শিকাই আছোঁ এজনক। বাকী চব কাষ্টমাৰ ভিৰ লাগি গৈছে, দেখিছে নহয়?